হিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ তেঁতেলীৰ আচাৰ। তাৰ বাবে মই এখন পেনত লং, ইলাচি, ডালচেনি, জালুক, জিৰা, ধনিয়া, সকলোখিনি মছলা ভাজি লৈ মিক্সিত খুন্দি লওঁ। এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি তাত দিছোঁ কালজিৰা, হিং, ভাজি খুন্দি লোৱা মছলাখিনি, জলকীয়া গুড়ি, হালধি, এই মছলাখিনি তেলৰ সৈতে সানি ল'ম। এতিয়া মই তাত দিছোঁ প্ৰয়োজন অনুসৰি নিমখ, আৰু মিঠা আচাৰ বাবে নিমখটো কমকৈ দিব লাগে। দিছোঁ ভিনেগাৰ। এতিয়া মই তাত তেঁতেলীখিনি দি দিছোঁ। তেঁতেলীখিনি ভালদৰে সানি লোৱাৰ পিছত তাত মই দিছোঁ গুড়। আধা কেজি তেঁতেলীৰ বাবে আধা কেজি গুড় ব্যৱহাৰ কৰিছোঁ। তেঁতেলীৰ আচাৰখিনি তেঁতেলীৰ সৈতে গুড়খিনি গলি যোৱাৰ পিছত আচাৰখিনি ৰেডি হৈ গ'ল। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।